মাজবাট ব্লক ইউপিপিএল দলৰ পূৰ্ণাংগ সমিতি গঠন কাৰ্যসূচীত বিটিআৰ কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ চৰকাৰী ওদালগুৰি জিলাৰ মাজবাট ব্লক ইউপিপিএল দলৰ পূৰ্ণাংগ সমিতি গঠন কাৰ্যসূচীত বিটিআৰ কাৰ্যবাহী সদস্য নীলোৎ চৰকাৰী আজি পাঁচনৈ চেৰপাং ব্লক কমিটি ইউপিপিএলৰ কনভেনশ্যন আছিল এই কনভেনশ্যনত আহি খুব এটা ভাল পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ আশা কৰিছোঁ 2025 পাঁচনৈ চেৰপাং সমষ্টি ইউপিপিএল দখলত আহিব আজি দলে বলে পাঁচনৈ চেৰপাং অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমি আজি দেখিবলৈ পাই সুখী হৈছোঁ যে এই অঞ্চলত প্ৰতিজন ব্যক্তিয়ে এটা কথা কৈছে যে আমাৰ অঞ্চলত শান্তি আহিল শান্তি আহাৰ পিছত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত ইউপিপিএল চৰকাৰখন পুনৰাই 25ত গঠন কৰিবৰ কাৰণে ৰাইজে মাৰ বান্ধিছে গতিকে পাঁচনৈ চেৰপাং সমষ্টিও যে এইবাৰ ইউপিপিএল দখলত আহিব এয়া নিশ্চিত হৈছে আৰু আশা কৰিছোঁ যে এই অঞ্চলত আমাৰ কাৰ্যকৰ্তা পাঁচনৈ চেৰপাঙৰ কাৰ্যকৰ্তা বুথ কমিটিৰ সভাপতি সম্পাদক প্ৰাইমাৰী কমিটিৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন কাৰ্যপন্থা আমাৰ চৰকাৰী আঁচনি আছে সেই চৰকাৰী আঁচনিবিলাক এতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব মাজবাটত আমি বডলেণ্ড গেষ্ট হাউচ এটা বনাই আছোঁ সেইটো সম্পূৰ্ণ হ'বগৈ আৰু প্ৰতিটো সমষ্টিত এতিয়া আমি মিনি ষ্টেডিয়াম বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰতিটো সমষ্টিত আমি অডিটৰিয়াম বনাবৰ কাৰণে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰি কিছু সমষ্টিবিলাকত বনোৱা হৈছে আৰু প্ৰতিটো সমষ্টিৰ কাৰণে এতিয়া অৰুণোদয় ৰেচন কাৰ্ড এইবিলাক চলি আছে তাৰ উপৰিও ৰাস্তা এতিয়া নতুনকৈ গুডউইলৰ 10 কিলোমিটাৰ ৰাস্তা আহি আছে গতিকে সমাজখনৰ কাৰণে ৰাইজৰ কাৰণে উন্নতিৰ এটা বিকাশ আমি দেখিবলৈ পাম গতিকে মই আজি আপোনালোকৰ এই মাধ্যমৰ দ্বাৰা আমাৰ এই অঞ্চলৰ উন্নতিৰ এটা বিকাশ আনাৰ বাবে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ হিমন্ত বিশ্বকৰ্মা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি ৰাইজেই আমাক কৈছে যে যোৱা 10টা বছৰে বিপিএফে হেৰুৱা যি এমপি বিপিএফে হেৰুৱা এমপি ইউপিপিএলে আনি দিবলৈ সক্ষম হৈছে সেইটো ৰাইজে আজি ইউপিপিএল দলক আকোৱালি লোৱাৰ এটা ৰাইজৰ মাজত ফূৰ্তিৰ এটা বাতাবৰণ আহিছে আৰু ৰাজ্যসভাৰ এটা সাংসদ আমি পাবলৈ সক্ষম হৈছোঁ আৰু তাৰ বাদেও যোৱা 24 কিবাত এই যে বাই ইলেকশ্যনত আমি দেখিলোঁ যে ইউপিপিএলৰ অগ্ৰগতি আৰু ইউপিপিএলৰ যি এটা ৰাইজৰ মাজত জনপ্ৰিয়তা লাহে লাহে বৃদ্ধি পাবলৈ সক্ষম হৈছে গতিকে এয়াই নিশ্চিত আৰু আমি ক'ব পাৰোঁ যে 2025ত যে ইউপিপিএলৰ পুনৰবাৰ চৰকাৰ গঠন হ'ব এয়া নিশ্চিত নাইকিয়া কৰিব পৰা শক্তি যোনে দুৰ্বল তাকে নাইকিয়া কৰিব ইউপিপিএল দল আজি দুৰ্বল নহয় ইউপিপিএল দল শক্তিশালী দল এটা আমাৰ বিটিআৰত প্ৰতিষ্ঠা হৈছে গতিকে ইউপিপিএল দল কেতিয়াও নাইকিয়া নহয় ইউপিপিএল দল অগ্ৰগতি লাভ কৰিছে ইউপিপিএল দল এসময়ত একো নাছিল আজি ইউপিপিএল দল বিটিচি দখল কৰিছে ইউপিপিএল দলৰ দিছপুৰত আমাৰ কেবিনেট মিনিষ্টাৰ আছে ইউপিপিএল দলত আমাৰ চেণ্ট্ৰেলত মানে দিল্লীত 2জন এমপি পাবলৈ সক্ষম হৈছে গতিকে এই দলক আৰু কোনোবাই দুৰ্বল বুলি ক'লেতো আমি আৰু বিশ্বাস নকৰোঁ ৰাইজে আৰু কেতিয়াও আৰু সেইটো বিশ্বাস নকৰে গতিকে ৰাইজৰ কাৰণে আমি কাম কৰি আছোঁ ৰাইজে ইউপিপিএল দলক আকোৱালি লৈছে আজি মাজবাটৰ পশু চিকিৎসালয়ৰ অতিথিশালাত মাজবাট ব্লকৰ নতুন সভাপতি ইফুল্লা বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ইউপিপিএল দলৰ নতুনকৈ গঠন কৰা মাজবাট ব্লক সমিতিৰ সম্পূৰ্ণ দায়িত্ব প্ৰদান কৰা দেখা যায় সভাখনত বিটিআৰৰ কাৰ্যবাহী ডক্টৰ নীলোৎ চৰকাৰী উপস্থিত থাকি নতুন সমিতিৰ সমূহ সদস্যসকলক শুভেচ্ছা জনোৱাৰ পৰিলক্ষিত হয় কাৰ্যবাহী সদস্যগৰাকীয়ে আৰু কয় যে বিটিআৰৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত সৰ্বাংগীন উন্নয়ন কৰাৰ লগত শান্তিৰ বাতাবৰণ ৰচনা কৰিছে তাৰ বাবে ইউপিপিএল দলত দলে বলে যোগদান কৰি দলক আগুৱাই নিয়াত সহায় কৰক বুলি কয় আজিৰ কাৰ্যসূচীত উপস্থিত থাকি ইউপিপিএল দলৰ ওদালগুৰি জিলাৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী সম্পাদক সবিন বসুমতাৰী ওদালগুৰি জিলাৰ যুৱ শাখাৰ সভাপতি সঞ্জীৱ মুছাহাৰী সম্পাদক কুমাৰ বড়ো পাঁচনৈ চেৰপাং সমষ্টিৰ কোঅৰ্ডিনেটৰ সমীৰণ সিংহ আদিৰ লগতে
প্ৰায় 2 শতাধিক ইউপিপিএল দলৰ নেতা কৰ্মী উপস্থিত থাকে। আমাৰ ইউপিপিএল দলৰ যি নিয়ম নীতি সংবিধানৰ এই ভিত্তিত আমাৰ যেহেতু 3 বছৰীয়া এটা সময় থাকে 3 বছৰীয়া 2021 চনত যি গঠন কৰি দিয়া কমিটিত ইয়াৰ বয়স উকলি গ'ল। এটা নতুনকৈ কেন্দ্ৰ কমিটিয়ে অহা মানে 25, 26, 27 বৰ্ষৰ কাৰণে আমাৰ নতুন কমিটি গঠন কৰাৰ যি নিৰ্দেশ সেই অনুযায়ী আজি আমাৰ 39 নং 5 নং চেৰফাং ব্লক কমিটি ইউপিপিএল এটা আমি নতুনকৈ গঠন কৰি লোৱা হ'ল আৰু ইয়াৰে এটা আজি প্ৰতিনিধি সভা আছিল আৰু এই সভাত সম্পূৰ্ণ আমাৰ এই 5 নং চেৰফাং সমষ্টিৰ অন্তৰ্গত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে সহায় সকলোৰে মানে একগোট হৈ আজি সভাখন সফল সাফল্যমণ্ডিত কৰি তোলা হ'ল আৰু মই ইয়াৰ কাৰণে ধন্যবাদ দিছোঁ আমাৰ 5 নং চেৰফাঙৰ সমষ্টিবাসী ৰাইজলৈ যে সঁচাকৈ আমাৰ প্ৰমোদ বড়োৰ যে নেতৃত্বক আমাৰ এই অঞ্চলৰ ৰাইজে সকলোৱে যেটো আকোৱালি লৈছে কাৰণ প্ৰমোদ বড়োৱে আজি বিটিআৰৰ যি পৰিৱৰ্তন আনিছে সমাজ নীতি আমাৰ মানে ৰাজনীতি সকলো ছাইডতে আমাৰ যেহেতু প্ৰমোদ বড়োৱে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে এইটো দেখা পায় সকলো জাতি জনগোষ্ঠী এটা বিশ্বাস আহিছে সঁচাকৈ আমি যেহেতু সকলোৱে বিটিচিৰ বাসী আমি ইয়াতে সদায় জীয়াই থাকিব লাগিব আৰু এই হিচাপে সকলোৱে কামনা কৰিছে বিটিচিৰ উন্নতি বিটিচি অঞ্চলত শান্তি এইটো হিচাপত আমাৰ প্ৰমোদ বড়োৱে এইখিনি কাম কৰিবলৈ সক্ষম হৈছে আৰু এই হিচাপে আজি সকলোৰ মানে জাতি জনগোষ্ঠীৰ দলে বলে ইউপিপিএলৰ মানে যোগদান কৰাটো মই দেখা পাইছোঁ। কি ক'ব আজি আপোনাৰ অনুভৱ কি যে 5 নং চেৰফাং ব্লক কমিটিৰ নতুন দায়িত্বভাৰ এইবাৰ পালে এইটো কনভেনশ্যন যোগেদি মই সুখী হৈছোঁ আৰু মই যিহেতু এটা গধুৰ দায়িত্বই হয় এইটো দায়িত্বত থাকি মই 5 নং চেৰফাঙত বিভিন্ন জনগোষ্ঠী আছে ইয়াত সবক লৈ মানে সক্ৰিয়ভাৱে কাম কৰি যাবলৈ মই ৰেডি হৈ আছোঁ। ওয়ার্কারে মানে যেটো পার্টিত আহিছে পার্টিত আহিলেতো কাম কৰিবই লাগিব সবে মানে নিশ্চিন্তভাৱে কাম কৰিব লাগিব এইটোৱে মানে আহ্বান জনাইছোঁ মানে